Hey guys, welcome to my YouTube channel Jondas. তো প্ৰায় একমাহ ভিডিঅ' দিয়া নাছিলোঁ মানে মোৰ পৰীক্ষা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডাৰী আৰু মই এটা নতুন ইউটিউব চেনেলত মানে ভিডিঅ' দি আছিলোঁ তাৰ বাবে দিয়া নাছিলোঁ। তো আজি হ'ল আমাৰ গাঁৱত ভাগৱত ঘূৰোৱা মানে ইপিনে আহি আছে ভাগৱত লৈ আৰু লগতে পালনামৰ আয়োজন কৰা হৈছে। তো তাৰ বাবে সকলোৱে ৰাস্তাই ৰাস্তাই কলপুলি পুতিছে আৰু কেনেধৰণৰ আয়োজন কৰা হৈছে মন্দিৰত যে সকলোখিনি দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকক। তো এনেদৰে আমাৰ ৰাস্তাটো কলপুলি পোতা হৈছে আৰু এইবোৰ সকলো দেউতাই বনাইছে, দেউতাই সজাইছে, মইতো উঠাই নাছিলোঁ ৰাতিপুৱা। আৰু ইপিনে আমাৰ বুলি নহয় সকলোৰে ৰাস্তাই ৰাস্তাই কলপুলি পুতিছে আৰু এখন কাপোৰ পাৰি দিছে যাতে ভাগৱত ইয়াৰ ওপৰেৰে লৈ যায়। তো তাৰ বাবে আৰু ইয়াত আমি ৰখি আছোঁ আৰু ইয়াত ভাগৱত আহিব আৰু আহিবৰ টাইম হৈছে। তো চাই থাকক। Ada beda langsung. Hah? Jesu cycle আছে মোৰ। Cycle আছে। Sandal আছে আৰু। হ্যাঁ? Sandal নাই। হ্যাঁ? নাই। আৰু এনেদৰে মন্দিৰৰ পৰা নাম আৰম্ভ কৰি একেবাৰে গাঁওখন ঘূৰি ঘূৰি গাই গাই সকলো গাঁওখন ঘূৰি একেবাৰে মন্দিৰত গৈ মানে শেষ কৰিব আৰু এইখিনিতে এনেদৰে নাম গাই গৈ আছে আৰু সকলোৰে ঘৰত কলপুলি পুতিছিল, সকলোৱে সেৱা কৰিছে, সেৱা এটাজনে সকলোৰে গাঁৱৰ ৰাস্তাই ৰাস্তাই গৈ মন্দিৰ পাই যাব। তো চাই থাকিব শেষলৈ। আৰু এই ভাগৱত শোভাযাত্ৰা মানে সেই দুটা হৈছিল মানে এটা পাৰ্টি এটা দল মানে আমাৰ এইপিনে আহিছে আৰু এটা দল সেইপিনে গৈছে, গাঁওখনৰ সেইপিনে গৈছে সেইটো চাইড আৰু আহি শেষত ইয়াত লগ হৈছে, ইয়াত লগ হৈ দুটা চাইড একেলগে গৈছে। তো চাওক ইয়াত দুখন নৌকা দেখিছে মানে এটা চাইড সেইপিনেলৈ গৈছিল, এটা চাইড এইপিনে আহিছিল আৰু দুটা শেষত লগ হৈছিল, লগ হৈ মন্দিৰত একেলগে সোমাব আৰু যাবা নৰো যাৰ আৰু নাম প্ৰথমতে সেই শেষ কৰি দখন শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰা মানে প্ৰথমতে এইটো মন্দিৰত সোমাব। এইটো আচলতে আমাৰ মানে দুটা মন্দিৰত পালনাম মানে সেইটো মন্দিৰত অনুষ্ঠান কৰা হৈছে আৰু এইটো মন্দিৰত মানে এটা সেৱা এটা ল'ব, হৰিধ্বনি এটা লৈ প্ৰসাদ বিতৰণ কৰিব, প্ৰসাদ খাই তাত যাব। তো এইটো মন্দিৰ আৰু সেইপিনে এই মানুহবিলাক সেইপিনেৰে সোমাইছে, সেইপিনেও এটা ৰাস্তা আছিল মানে মেইন গেট এইখন আছিল আগতে। তো তাৰ বাবে ভাগৱত এইখন গেটেৰে সোমোৱা হ'ল। তো এতিয়া গেটত প্ৰস্থান কৰি মাত্ৰ আৰু প্ৰসাদ খাওঁ আৰু অলপ নাম ধৰি সেইটো মন্দিৰত যাই আছোঁ। তো সেইটো মন্দিৰত গ'লে দেখুৱাই আছোঁ। আৰু মই যিটো মন্দিৰৰ কথা কৈ আছিলোঁ ইয়াত প্ৰস্থান কৰিলোঁ, বাৰু সময়খিনি নেদেখালোঁ মই। তো এতিয়া ইয়াৰ পৰাই চাওক আপোনালোকে তো কেনেকৈ ভাগৱত দুখন আহিব। তো অহাটো দেখিবই আৰু মানুহ চাওক, আমাৰ গাঁৱৰ মানুহ চাওক নহয় কিমান মানুহ একেবাৰে এই হাজাৰ হাজাৰ জনতা আহি গৈছে। তো এই আৰু সেইপিনে আছে বহুত আৰু এইপিনেও বহুত আছে আৰু এইপিনেতো দেখিছে এইবিলাক। তো এতিয়া চাই থাকক আৰু
কি আৰু মই যে আপোনালোকক এটা ছেকেণ্ড চেনেল খোলা বুলি কৈছিলোঁ তো ডিছক্ৰিপশ্যনত লিংকটো থাকিব আৰু ডিছক্ৰিপশ্যনত লিংকটোত ক্লিক কৰি সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নকৰিলেও কথা নাই কিন্তু মই ক'লোঁ আৰু কোৱাখিনি আৰু এইটো হ'ল শেষৰটো শ্ল' ম'শ্যন শ্বট আৰু এইটো শ্বট চোৱাৰ পাছত ভিডিঅ'টো মই ইয়াত সমাপ্ত কৰিম বুলি ভাবিছোঁ তো যদিও ভিডিঅ'টোত কিবা দোষ কৰিছোঁ বা কিবা দ ক'ৰবাত হ'ব পাৰে বা হৈছে তো সকলো দোষ মৰিখান কৰি মোক যাতে ক্ষমা কৰি দিয়ে আৰু ভিডিঅ' আহি আছে দুটামান পালনামৰে আহিব তো বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে ৰাতিয়ে তো তাত ভিডিঅ' বনাম সেইটো দেখুৱাম আৰু কালি নাম আছে নামৰ ভিডিঅ' কৰিম যদি লাগে আপোনালোকক দেখুৱাম আৰু তলত কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব ভিডিঅ'টো কেনেকুৱা লাগিল তো ভাল লাগিছে তেতিয়া লাইক কৰি দিব